লগা প্ৰতিটো আবেলি তুমি লগা প্ৰতিটো ধেমালি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম চন্দন। মই আহি গ'লোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ। আজি আমি বনাম আৰম্ভণিত দেখা ষ্টেটাছটো। এই ষ্টেটাছটো বনাব হ'লে আপোনালোকক দুটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব আৰু কেইটামান মেটেৰিয়েলৰ প্ৰয়োজন হ'ব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। এপ্লিকেশ্যনকেইটাৰ নাম হৈছে কাইনমাষ্টাৰ আৰু পিক্সেল লেব। আমি আজি পোনপ্ৰথমে অ'পেন কৰিম পিক্সেল লেব এপ্লিকেশ্যনটো। এয়া আমি এতিয়া আহি গ'লোঁ পিক্সেল লেবৰ হোম স্ক্ৰীনত অহাৰ পিছত এই টেক্সটটো এই ডিলিট বটনটোত ক্লিক কৰি পেলাই ডিলিট কৰি ল'ব টেক্সটটো পোনপ্ৰথমে। তাৰপিছত তলত দেখিছে এইকেইটা চিম্বল দেখিছে তলত, সেই চিম্বলকেইটাত এৰ পিছত 3 নম্বৰটোত যাব। মই য'ত গৈছোঁ তাত যাই পেলাই ইয়াৰ কালাৰটো হোৱাইট চিলেক্ট কৰি ল'ব পোনপ্ৰথমে। এতিয়া আপুনি ওপৰত এই 3টা ডট দেখিছে যে ৰাইট চাইডে ওপৰত কৰ্নাৰত দেখিছে 3টা ডট, তাত ক্লিক কৰিব। তাৰপিছত ইমেজ চাইজত যাব, তাৰপিছত কাষ্টমত যাই পেলাই ইউটিউব থাম্বনেইল চিলেক্ট কৰি ল'ব। এতিয়া আমি য'ত এই কালাৰটো চিলেক্ট কৰিছিলোঁ তলত তাত ঝাৰু এটা দেখিছে, যাদুই ঝাৰু, তাত ক্লিক কৰি পেলাই ৰোটেট কৰি দিব। ইয়াত ৰোটেট লিখা আছে, এইটো টিপি দিব। এতিয়া আমি ক্লিক কৰিম ইয়াত, তাৰপিছত ইয়াত ছেভ বুলি লিখা আছে তাত ক্লিক কৰিম। তাৰপিছত এই ছেভটো চিলেক্ট কৰি ল'ম। তাৰপিছত আমি এইটো চাইজটো এনেধৰণে মিলাই ল'ম। তাৰপিছত ৰাইট চিনটোত ক্লিক কৰি দিম। ৰাইট চিনটোত ক্লিক কৰাৰ পিছত ইয়াত ক্ৰপিং অপশ্যন আছে, ক্ৰপিঙত ক্লিক কৰিম এবাৰ। ক্ৰপিঙত ক্লিক কৰিলে দেখিছে 9:16 ৰেচিঅ' ইয়াত আছে, সেইটো আমি চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি পেলাই এইটো মিলাই ল'ম। তাৰপিছত তলত এই কপি, ফ্ৰণ্ট, বেক, পজিশ্যন এইবিলাক আছে, তাত এই ৰিলেটিভ পজিশ্যনত ক্লিক কৰি পেলাই মাজৰ যিকেইটা চিন আছে এই দুটা টেপ কৰিম। মই য'ত টেপ কৰিছোঁ এই দুটা টেপ কৰি দিব এবাৰ, নহ'লে কাইনমাষ্টাৰত এডজাষ্ট কৰোঁতে অসুবিধা হ'ব। তাৰপিছত আমি ষ্টক অন কৰি ল'ম, তাত ক'লা লৈ ল'ম, তাত ষ্টক 3 লৈ ল'ম। তাৰপিছত আমি ইয়াত শ্বেডো এড কৰিম, শ্বেডো আউট শ্বেডো এইটো এনেবল কৰিম। কালাৰ ল'ম ব্লেক। তাৰপিছত এইটো তলত দেখিছে ব্লাড, এইটো ডছ কৰি ল'ম, পূৰা ফুল কৰি ল'ম। তাৰপিছত ইনচাইডো দেখিছে সেইটো ব্লেক লৈ ল'ম, এইটো পূৰা ফুল কৰি ল'ম। এতিয়া হৈ গ'ল। আমি নেক্সট এড কৰিম এতিয়া বাহিৰত টিপি পেলাই ইম্পৰ্ট দেখিছে তাত টেপ কৰিম। ইম্পৰ্টত টেপ কৰাৰ পিছত আপুনি যিকেইখন ফটো ভিডিঅ' বনাব, ষ্টেটাছ বনাব, সেই ফটোকেইখন চিলেক্ট কৰি ল'ব। মই ইয়াত ফটোকেইখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াত 9:16 ৰেচিঅ' দেখিছে তলত, তাত টিপি দিব। তাৰপিছত এডজাষ্ট কৰি ল'ব কেনেধৰণৰ যিমানখিনি ফটো চাইজটো লাগে আপোনাৰ মন পচন্দৰ। তাৰ ৰাইট চিনটোত ক্লিক কৰি দিব। তাৰপিছত বেক চাইডত যিটো আমি শ্বেডো এড কৰিছিলোঁ তাৰ সমান বৰাবৰ কৰি ল'ব ভালদৰে। মই যেনেকৈ মিলাইছোঁ ঠিক তেনেধৰণে মিলাই ল'ব। তাৰপিছত এই ফটোখনৰো শ্বেডো এড কৰিব। ইয়াৰ শ্বেডো ল'ব, ক'লা কালাৰটো লৈ ল'ব। তাৰপিছত 25-25লৈকে বঢ়াই দিব। আপোনালোকলৈ সৰু এটা অনুৰোধ আছে, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ছেভ কৰিম এই ফটোখন। ছেভ কৰিব হ'লে এই ছেভ আইকনটো দেখিছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰিলে ছেভ আজ ইমেজত যাব। তাৰপিছত ইয়াত কাষ্টম দেখিছে কোৱালিটি কাষ্টম, তাত গৈ পেলাই ভেৰি হাই লৈ ল'ব। ইয়াত টিপিলে মানে কি হ'ব, ফটোখনৰ কোৱালিটি ভাল আহিব। ফটোখন ছেভ কৰাৰ পিছত তলত দেখিছে ৰিচিলেক্ট, তাত টেপ কৰিব। তাৰপিছত দ্বিতীয় যিকেইখন ফটো আপুনি আৰু এড কৰিব সেই ফটোকেইখন চিলেক্ট কৰিব। তাৰপিছত 9:16 ৰেচিঅ' চিলেক্ট কৰি ল'ব। তাৰপিছত এনেধৰণে অলপ এডজাষ্ট কৰি ল'ব। তাৰপিছত ৰাইট চিনটোত ক্লিক কৰি দিব। তাৰপিছত মই যেনেকৈ এডজাষ্ট কৰিছোঁ ঠিক তেনেধৰণে এডজাষ্ট কৰি পেলাই এই ছেভ আইকনটোত ক্লিক কৰি পেলাই আগৰ দৰে ফটোখন চিলেক্ট কৰি ল'ব।
ঠিক এনেদৰে আকৌ ফটো ছেভ কৰিব হ'লে যিখন ফটো এতিয়া ছিলেক্ট কৰি থৈ দিয়া আছে তাত টেপ কৰি দিব। টেপ কৰি পেলাই ৰিছিলেক্টত ক্লিক কৰি পেলাই তেনেদৰে এড কৰি লৈ ল'ব। এতিয়া আমি অ'পেন কৰিম কাইনমাষ্টাৰ। তেনেহ'লে বন্ধু বান্ধৱীসকল এতিয়া দেখিব পাইছে যে আমি আহি গ'লোঁ কাইনমাষ্টাৰ হোম স্ক্ৰীনত। এতিয়া আমি চিম্পলভাৱে প্লাছ আইকনটোত ক্লিক 9:16 ৰেচিঅ' ছিলেক্ট কৰি ল'ম। এতিয়া আমি এড কৰিম সেই ফটোকেইখন, যিকেইখন ফটো অলপ আগতে আমি পিক্সেল লেবৰ পৰা ছেভ কৰি লৈছিলোঁ। মই যেনেধৰণে এড কৰিছোঁ ঠিক তেনেধৰণে আপোনালোকে এড কৰি লৈ ল'ব। মই ফটোকেইখন সোনকালে এড কৰি লৈ লৈছোঁ। এয়া আমাৰ ফটো এড কৰা হৈ গ'ল। এতিয়া আমি এড কৰিম ট্ৰান্সলেশ্যন এফেক্ট। ট্ৰান্সলেশ্যন এফেক্ট এড কৰিব হ'লে এই প্লাছ আইকনটোত ক্লিক কৰিব। মই দেখুৱাইছোঁ এই প্লাছ আইকনটোত ক্লিক কৰি পেলাই ট্ৰান্সলেশ্যন এফেক্টত যাব। যদি আপোনাৰ এই এফেক্টটো নাই তেনেহ'লে গেট মোৰ অপশ্যনত গৈ পেলাই ডাউনলোড কৰি লৈ ল'ব। মই নামটো এবাৰ কৈ দিছোঁ। ট্ৰান্সলেশ্যন এফেক্টটোৰ নাম হৈছে বুকৱৰ্ম। প্ৰথমে আমি 1 নম্বৰত 1 ইউজ কৰিম, 2 নম্বৰত 2। ঠিক তেনেদৰে সকলো ফটোত এটা এটা ট্ৰান্সলেশ্যন এফেক্ট এড কৰি যাব। মই এড কৰি লৈ লৈছোঁ সোনকালে। এয়া আমাৰ সকলো ট্ৰান্সলেশ্যন এফেক্ট এড কৰা হৈ গ'ল। এতিয়া আমি ফটোকেইখনত চিম্পলভাৱে টেপ কৰিম। টেপ কৰি পেলাই সৰু কৰি ল'ম। মই যেনেকৈ কৰিছোঁ ঠিক তেনেধৰণে আপোনালোকে কৰি ল'ব। এয়া দেখিব পাইছে যে এতিয়া আমাৰ সকলো ফটো সৰু কৰা হৈ গ'ল। এতিয়া আমি ইয়াত এড কৰিম ব্লেক স্ক্ৰীন এখন, যাৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। এয়া আমাৰ ব্লেক স্ক্ৰীন এড কৰা হৈ গ'ল। এতিয়া আমি চিম্পলভাৱে তলত স্ক্ৰল কৰিলে ক্ৰপিঙত গৈ ক্ৰপ কৰি ল'ম। মই যেনেকৈ কৈছোঁ ঠিক তেনেধৰণে কৰি ল'ব আৰু এডজাষ্ট কৰি ল'ব যাতে ভালকৈ ফটোকেইখনৰ লগত মিল খাই যায়। ঠিক তেনেধৰণে মই যেনেকৈ কৈছোঁ ঠিক তেনেধৰণে আমাৰ এই টেবলেটখন এতিয়া এড কৰা হৈ গ'ল। এতিয়া চিম্পলভাৱে ইয়াত টেপ কৰি পেলাই তলফালে স্ক্ৰল কৰি ব্লেণ্ডিঙত যাম। ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া আমি এড কৰিম ইয়াত ব্লেক পাৰ্টিকেল এটা, যাৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। আমাৰ পাৰ্টিকেল ছিলেক্ট কৰা হৈ গ'ল। এতিয়া আমি কেঁচি আইকনৰ লগত থকা বক্সটোত ক্লিক কৰি পেলাই ফুল কৰি দিম। তাৰপিছত তলফালে স্ক্ৰল কৰি পেলাই ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া আমি ইয়াত এড কৰিম লিৰিক্স, ব্লেক স্ক্ৰীন লিৰিক্স, যাৰ লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। লিৰিক এড কৰিব হ'লে চিম্পলভাৱে লেয়াৰটোত ক্লিক কৰিব, মিডিয়াত যাব, য'ত সেই ফাইলটো ডাউনলোড কৰিছে তাৰ পৰা লৈ আনি ইয়াত ছিলেক্ট কৰি দিব। এয়া আমাৰ লিৰিক এড কৰা হৈছে। এতিয়া আমি তলফালে স্ক্ৰল কৰি পেলাই ব্লেণ্ডিঙত যাম। ব্লেণ্ডিঙত গৈ পেলাই স্ক্ৰীন কৰি দিম। এতিয়া আমি আৰু এবাৰ সেইটোত টেপ কৰি পেলাই এডজাষ্টমেণ্টত গৈ পেলাই কণ্ট্ৰাষ্ট আৰু চেচুৰেশ্যন বঢ়াই দিম অলপ। ভালকৈ এডজাষ্ট নাই হোৱা, অলপ ভালদৰে এডজাষ্ট কৰি ল'ম। আমাৰ ষ্টেটাছ সম্পূৰ্ণভাৱে কমপ্লিট হৈ গ'ল। এতিয়া আমি চিম্পলভাৱে এই চিম্বলটোত ক্লিক কৰি পেলাই ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ম। আপোনালোকলৈ এটা সৰু অনুৰোধ আছে, যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো এনেকুৱা ভিডিঅ' মই দৈনিক আপোনালোকৰ মাজলৈ লৈ আহি থাকোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল এতিয়া সময় হৈছে বিদায় লোৱা। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ। তুমি লগা প্ৰতিটো আবেলি